নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু লগতে ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ। আজি ৰঙালী বিহুৰ উৰুকা, গতিকে ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। কেনেকৈনো বিহুৰ প্ৰিপেৰেশ্যন কৰিছোঁ আপোনালোককো দেখাই যাওঁ অকণমান। এইয়া এফালে ভণ্টিয়ে পিঠা ভাজিছে। কাইলৈ মই ঘৰলৈ যামগৈ, গতিকে মা আৰু তাই মিলি কিবাকিবি অলপ বনাইছে আমাক দি পঠিয়াবৰ কাৰণে। অকণমান ভিডিঅ' ক্লিপ কৰি ৰাখি থ'লোঁ। তাই কেনেকৈনো পিঠা বনাইছে চাওক, ইমান ধুনীয়া ধুনীয়াকৈ পিঠা বনাইছে। আৰু এইফালে মই জীউক জেতুকা লগাই দিলোঁ। জেতুকা লগালে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল, গতিকে অকণমান তাক লগাই দিলোঁ। সি জেতুকা লওক আৰু মই বনাম এতিয়া নিমকি। নিমকি কেনেকৈ বনাওঁ অকণমান আপোনালোককো দেখুৱাই যাম, চাই থাককচোন ভিডিঅ'টো। নিমকিখিনি বনাবৰ কাৰণে মই লৈছোঁ অলপমান ময়দা। মই ৰাধাভোগ ইউজ কৰিছোঁ, আপোনালোকে যিকোনো ব্ৰেণ্ডৰে ময়দা ইউজ কৰিব পাৰে। তাতে দি দিছোঁ অকণমান কালজিৰা আৰু দি দিম অকণমান নিমখ, অকণমান ৰিফাইন আৰু দি দিম অকণমান বেকিংটো বৰ বেছিকৈও নিদিব, নিজৰ জোখমতে দিব। আৰু এইখিনি ভালদৰে মই মিলাই ঠাণ্ডা পানীৰে মঠি ল'ম। তাকৰকৈ ঠাণ্ডা পানীখিনি দি আপোনালোকে এনেদৰে মঠি থাকিব। ময়দাটো অকণমান টাইম লৈ মঠিব, তেতিয়া ফচফচীয়া হ'ব। বেছি লৰালৰিকৈ মঠি দিলে বিশেষ ভাল নহ'ব নিমকিটো। আৰু গৰম পানী দি নমঠিব, কাৰণ গৰম পানী দি মঠিলে ৰুটিৰ দৰে কোমল হ'ব আৰু সি ফুলিও নুঠিব। আৰু এইখিনি মই অকণমান এনেকৈ মাৰি ল'লোঁ আৰু এতিয়া মই 30 মিনিটমান এইখিনি ৰেষ্ট কৰিব দিম। মই ষ্টীলৰ থাল এখনেৰে ঢাক মাৰি থৈ দিম, তাৰপাছত আকৌ অলপ মঠি ল'ম। এতিয়া মই 30 মিনিটমানৰ পাছত এইখিনি আকৌ অকণমান মঠিবলৈ লৈছোঁ। এইখিনি পাছত অকণমান ফুলি উঠিছে। এনেদৰে ফুলাৰ পাছত মঠি দিলে ধুনীয়া হ'ব নিমকিখিনি, গতিকে অলপ টাইম মঠি ল'ম। এতিয়া মই টাৱাখন গৰম কৰি তাত আধা লিটাৰমান ৰিফাইন তেল দি দিম। ৰিফাইনখিনি পাছত ৰৈ যাব, কিন্তু সৰহীয়াকৈ তেল দিলে নিমকিখিনি বনাবলৈ সুবিধা হয়। এতিয়া মই নিমকিটো বনাবৰ কাৰণে বেলি লওঁ। অকণমান ময়দা বা ৰিফাইন দি আপোনালোকে যিমান পাৰে পাতলা কৰি বেলি ল'ব। পাতলাকৈ বেলিব, তেতিয়া বেছি ফচফচীয়া হয়। এইটো চাওক মোৰ ধুনীয়াকৈ বেলা হৈ গ'ল আৰু মই এতিয়া চুৰিখনে এনেকৈ কাটি দিম। আপোনালোকে যিকোনো শ্বেপত কাটিব পাৰে, মোৰ এনেকৈ ভাল লাগে, মই এনেকৈ কাটিছোঁ। আৰু আপোনালোকে সৰু বটলৰ সাফৰেৰেও কাটিব পাৰে। এতিয়া এটা এটাকৈ মই হেতাখনত নিমকিখিনি উঠাই ল'ম। প্ৰথমে মই কেইটামান তাকৰ কৰি বনাই চাইছোঁ, ভাল হয়নে বেয়া হয় চাই লৈছোঁ, কিন্তু ৰেকৰ্ডিংটো কৰি থ'লোঁ যাতে ভাল হ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে ভালেই হৈছে। আৰু আপোনালোকে একদম কম ফ্লেমত, ল' টু মিডিয়াম ফ্লেমত বনাব। প্ৰায় 5 মিনিটৰ পৰা 7 মিনিটৰ ভিতৰত ভাজিব, তেতিয়া ভাল হয়। মানে বেছি গেছ দি ভাজিলে, গেছৰ ফ্লেমটো যদি বেছি দি ভাজে সোনকালে ৰঙা হৈ যাব আৰু মানে ভাল নহ'ব নিমকিটো। গতিকে মই কম ফ্লেমত অকণমান সময়, বেছি সময় ধৰি মই এনেকৈ ভাজি আছোঁ। লাহে লাহে এইখিনি ৰঙা হৈ আহিছে। এইখিনি চাওক, লাহে লাহে বহুত সময় ভজাৰ পাছত ৰঙা হৈ আহিছে আৰু একদম ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে। এতিয়া মই এইখিনি এখন বাতৰি কাকতত মেলি দিম, তেতিয়া তেলখিনি
কাগজখনে শুহি ল'ব আৰু নিমকিটো বেছি ফচফচীয়া হৈ উঠিব। এয়া চাওক, মই এতিয়া এইখিনি উঠাই দিম। একদম ধুনীয়া হৈছে নিমকিখিনি। আপোনালোকে এনেদৰে বনাই চাব এবাৰ। ঘৰতে তৈয়াৰ কৰিব। বজাৰৰ কিনা বস্তুতকৈ বিহু বুলিলে ঘৰত বনোৱা বস্তুৰে আলহীক শুশ্ৰূষা কৰি বেছি ভাল লাগে। গতিকে কেনেকৈনো বনালোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। গুড মৰ্ণিং। আজি হ'ল গৰু বিহু। আমি মা ঘৰত আছিলোঁ, কিন্তু আজি নিজৰ ঘৰলৈ আহিলোঁ বিহুৰ কাৰণে। এয়া বতৰটো অকণমান ফৰকাল কৰিছে, সেইকাৰণে বতৰটো যোৰহাটৰনো বতৰ কেনেকুৱা আপোনালোকক দেখুৱাই দিলোঁ। এয়া আমাৰ টিকলিকেইজনী গৈ আছে। এতিয়া গধূলিয়ে হ'ল। এয়া দাদাহঁতৰ ঘৰত ভাত খাবলৈ আহিছোঁ। একো দিনত ৰেকৰ্ডিং কৰা নহ'ল। এতিয়া গধূলি আমি দাদাহঁতৰ ঘৰত আগফালে বহি আছোঁ, ভাবিলোঁ অকণমান ৰেকৰ্ডিং কৰোঁ। এয়া জীৱে বৰমাক আৰু বায়েকৰ লগত খেলি আছে। ময়ো ওচৰতে বহি ভাবিলোঁ অকণমান ভিডিঅ' ক্লিপ কৰি ৰাখোঁ। এনেকুৱা ভাল লগা সময়বিলাক ইউটিউবত সাঁচি ৰাখি ভাল লাগে। সেয়া চাওক, ইমান দুষ্টামি কৰিছে। আৰু মানে বায়েকক লগ পাই একদম তাৰ মানে ফূৰ্তিতে উৎপাতটো একদম বেছি হৈ গৈছে আৰু। বায়েকৰ লগত খেলি খেলি জীও ভাগৰ লাগিছে আৰু, গতিকে তাক মই শুৱাই লওঁ। বৈ ভাত বাঢ়িব লৈছে। খানাত কি কি বনাইছে আপোনালোকক দেখুৱাম। আজি ইয়াত খাইছোঁ আৰু কাইলৈ আমাৰ পুৰণা ঘৰত খাম, কাৰণ বিহুৰ কেইদিন আমি দুয়োটা পৰিয়ালে সদায় একেলগে ভাত খাওঁ। গতিকে আমাৰ ঘৰত কেনেকৈ বনাওঁ সেয়া খানাও দেখুৱাম। আজি হ'ল মানুহৰ বিহু আৰু আজি এতিয়া ৰাতিপুৱাই পুৱাই টিকলি কেইজনমানে বিহু মাৰিবলৈ আহিছে। ইমান ভাল লাগিছে দেখি, গতিকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। এয়া তাহাঁতি ইমান ধুনীয়া কৰি নাচিছে। এয়া এনেকৈ আজিৰ বিহুৰ দিনটো ভালে কুশলে পাৰ হ'ল। এতিয়া সন্ধিয়া লাগিলে, আকৌ এটা বেলেগ হুঁচৰি দল আহিছে। সেয়াও অকণমান ভিডিঅ' কৰি থলোঁ আপোনালোকক দেখুৱাম বুলি। বিহুৰ ঢোলৰ মাতটো শুনিলে নাচো নাচো লাগে, বহুত ভাল লাগে। আৰু এতিয়া মই ভিতৰত বনাই আছোঁ খানা। আজি দাদাহঁতে আমাৰ ইয়াত ভাত খাব, মানে সকলোৱে মিলি আজি আমাৰ ঘৰত খাম। এয়া মাছ আনিছিলে, মই মাছ ভাজি আছোঁ। আৰু ৰেচিপি হিচাপে দেখুৱাবলগীয়া একো নাই, মাত্ৰ খানাত কি কি বনালোঁ সেয়া অকণমান দেখুৱাই দিলোঁ। এয়া মাছৰ দালি, এয়া জ্বলা ভাজি, আৰু বনাইছোঁ মাছৰ কণী আৰু পেটু ভাত দি অকণমান ভাজিছোঁ। তাৰপাছত এয়া চালাড, তাৰপিছতে আৰু আছে ফ্ৰাই মাছ। সেয়াই আৰু আজিৰ খানা। ভিডিঅ'টো কণ্টিনিউ কৰি যাম, আগলৈ স্কিপ নকৰাকৈ চাই থাকিব। গুড মৰ্ণিং। আজি দেওবাৰে হ'ল। ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ, বহুত দীঘলীয়া হৈ গ'ল। এয়া আমাৰ জিউ মাইনা শুই উঠিছে আৰু আজি আমাৰ ঘৰলৈ মোৰ মা দেউতাহঁত আহিব আৰু তেওঁলোকৰ কাৰণে মই এতিয়া খানা বনাই আছোঁ। এয়া মাহঁত আহিলে আৰু মোৰ কাৰণে এয়া কেক বনাই লৈ আহিছিলে। কেক খাই বহুত ভাল পাওঁ, গতিকে ঘৰত বনোৱা কেক এটা লৈ আহিছে। মনটো বহুত ভাল লাগি গৈছে। তেওঁলোকৰ কাৰণেনো খানাত কি কি বনাইছোঁ আহকচোন অকণমান দেখুৱাই দিওঁ। এয়া হ'ল মাছৰ টেঙা দালি, এয়া চিকেন, এয়া শুকান চব্জি আৰু জ্বলা চব্জিখিনি দেখুওৱা নহ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলত যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল বাটনটো প্ৰেছ কৰি দিব। পুনৰ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।